Hello everyone, welcome back to my another mini blog. আজি হৈছে 2 ফেব্ৰুৱাৰী আৰু আজি মানুহজনৰ জন্মদিন হয়। সেইবাবে আমি আজি আহিছো মৃত্যুঞ্জয় মন্দিৰলৈ। মন্দিৰ আহি প্ৰথমতে আমি ধূপ বন্তি চাকি কিনি ললো। আৰু ৰেডি জানা হোৱাৰ পৰা এয়া প্ৰথম মন্দিৰ দৰ্শন হৈছে। পুষ্পা মৃত্যুঞ্জয় মন্দিৰ এটা প্ৰথম দৰ্শন আৰু মন্দিৰত বহুত মানুহ দেখিছে যে সি মানে একদম অবাক হৈ গৈছে মানুহ দেখি পেলাই। এতিয়া আমি মন্দিৰৰ পৰা উভতি আহিছো আৰু এতিয়া কিবা এটা খাবৰ কাৰণে আহিছো। আহিলো হেভেনত খাবৰ কাৰণে হেভেন। আমি অৰ্ডাৰ কৰিছিলো ভাতৰ থালি দুটা আৰু ইমানখিনি মানে বস্তু দিছে নহয় কোনটো খাম কোনটো নাখাওঁ লাগি গৈছে আৰু বস্তুখিনি বহুত টেষ্টি আছিলে খাবৰ কাৰণে। কেনেকুৱা এইটো 6 hours later. এতিয়া বাজিছে সন্ধিয়া 6টা আৰু আজি আমাৰ ঘৰত নখোৱা পাতিছে যিহেতু এয়া জেঠাই কৰি আছে চালাড, এয়া ভাজি আছে মায়ে মাছ আৰু এইফালে বাহিৰত বনি আছে গাহৰি মাংস। মানে আজি দিনটো পুৰা খোৱাহে হৈছে আৰু দেই। কি বনাইছা? এইফালে বনি আছে মাছ আৰু এয়া মই বনাই আছো ব্ৰইলাৰ মাংস। এফালে এয়া জুইত বনাই আছো গাহৰি ড্ৰাই ফ্ৰাই আৰু এতিয়া আমি কেকটো কাটি লওঁ দেই। হা? হেপী বাৰ্থডে ডিয়াৰি টু হেপী বাৰ্থডে টু ইউ। এতিয়া ভাত খাব হৈ গ'ল। এয়া হাজবেণ্ড আৰু ভিন্দুহঁতে খাই আছে আৰু বাহিৰত বৰ্তা দেউতাহঁতে এনেকৈ খাই আছে। আজি ভাতত আছিলে ভাত, চালাড, পাপৰ ফ্ৰাই, বেঙেনা ফ্ৰাই, পদিনা চাটনি, গাহৰি ড্ৰাই ফ্ৰাই, দালি, ব্ৰইলাৰ মাংস, গাহৰি গ্ৰেভি আৰু মাছ। তেতিয়াহ'লে The এতিয়া খাই next লওঁ day. দেই। আৰু আজি হৈছে সৰস্বতী পূজা। মই ওচৰতে থকা স্কুলখনলৈ আহিলোঁ আৰু পূজা কৰিবৰ কাৰণে।